এভৰিৱান এয়া দেখিছানে চাহপাত আৰু পানী পুৰা উতলাই আছোঁ যিমান হেনা ল'ম সিমান পৰিমাণে মানে যিমান লিকুইড মানে পেষ্ট কৰিব পৰাকৈ অকণমান পানী উতলাই লৈছোঁ চাহপাত দি তাৰপিছত এইখিনি হ'ল হেনা পাউডাৰ মই চুলিখিনি তেনেকৈ হেনা লগাওঁ মাজে মাজে চ' আপোনালোকক দেখাম মই প্ৰচেছ লৈ লৈছোঁ দেখিছেনে নেস্কেফে আৰু কফি ইয়াৰে 1 চামুচ দি দিম এইখিনিতো 1 চামুচ হোৱা নাই আৰু এবাৰ দিম মানে এয়া দেখিছে 1 চামুচ তুলি ধৰি লৈছোঁ এইখিনি ঢালি ল'লোঁ ইয়াত চেকি লৈছোঁ চাহপাতখিনি দেখিছেনে কিমান কাঢ়া তাৰপিছত ইয়াত দি এতিয়া মই ধুনীয়া এটা মানে জোখৰ এটা পেষ্ট বনাই থৈ দিম এইখিনি দেখিছে নাই গুটি মানে এই লাম্পছবিলাক যিবিলাক গুটি আছে সেই গুটিবিলাক নাইকিয়া হৈ যোৱাকৈ দিম মই হেনাখিনি বহুত ঠিক পেষ্ট এটা ঘুলি লৈছোঁ কাৰণ ঠিক পেষ্ট থাকিলে পিছদিনাখন লগাওঁতে যেনিয়ে তেনিয়ে বৈ নাহে আৰু হেনাখিনি এনেকৈ বগা পলিথিন এটা লৈছোঁ পলিথিন এটা লৈ এনেকৈ বান্ধি থ'ব আৰু যদি এনেকৈ বান্ধি থ'বলৈ বেয়া পায় তেনেহ'লে এয়াৰ টাইট কণ্টেইনাৰ এটাতে ঘুলি হেনাখিনি গোটেই ৰাতি থ'ব লাগিব আৰু গোটেই ৰাতি হেনাখিনি থোৱাৰ পিছত মই এতিয়া আপোনালোকক পিছদিনাখন দেখুৱাম এইখিনি ধুনীয়াকৈ ফনিয়াই ল'লোঁ এয়া দেখিছেনে তাৰপিছত এতিয়া লগাম হেনা দেখাম আপোনালোকক কেনেকৈ লগাম মই ইমান দীঘল চুলিখিনিত মই নিজে কেনেকৈ হেনা লগাম আজি দেখাম আপোনালোকক এয়া দেখিছেনে এইখিনি গোটেইখিনি খুলি ল'লোঁ এতিয়া তাৰপিছত এতিয়া লগাম চুলিত এয়া ৰেডি হৈ লৈছোঁ বাহিৰতে উলিয়াই লৈছোঁ মই হেনাখিনি বাহিৰত লগাইছোঁ কাৰণ ভিতৰত লগালে পোহৰৰো অভাৱ হয় আৰু যেনে তেনে পৰি যাব মাজতে য'ৰ পৰা সেউতা ফালে আছিলে তাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আৰু গোটেইখিনি গুৰিতে মই চুলিখিনি লুটিয়াই গোটেইখিনিতে লগাই ল'ম যিকোনো ধৰণৰ কেমিকেল ট্ৰিটমেণ্ট কৰোৱাৰ পিছত চুলিত হেনাখিনি লগাবলৈ মানা কৰে পাৰ্লাৰৰ পৰা কিন্তু মই উপায়হীন হৈ লগাইছোঁ মোৰ চুলিখিনিতো কেৰাছ স্মুথনিং কৰা আছে কিন্তু মোৰ গোটেই মাথাটোত পকা চুলি থকাৰ কাৰণেহে মই হেনাখিনি কৰিছোঁ আৰু পকা চুলিখিনি আগফালে ওলাই থাকে যিসকলৰ চুলি পকিছে তেওঁলোকে নিশ্চয় গম পায় প্ৰব্লেমটো আৰু অকল এই গুৰিখিনিতে লগাইছোঁ দেখিবই পাৰিছে আপোনালোকে পিছফালৰ মই দীঘল চুলিখিনিত লগোৱা নাই কিন্তু মই কেৰাছ স্মুথনিং কৰাৰ আগতে গোটেই চুলিখিনিতে হেনা কৰিছিলোঁ আগতে দেখি পাইছানে হাতত কালাৰ এনেকুৱা আহিছে জানো চুলিত কালাৰ আহে নহয় আৰু কি হেনা লগাইছোঁ কি লগোৱা নাই আপোনালোকক গোটেইখিনি কৈ আছোঁ 2-2.5 ঘণ্টা মানে হ'ল প্ৰায় এতিয়া তাৰপিছত ধুই লওঁ বুলি লৈছোঁ চাওঁ ধুই কিনে আপোনালোকক দেখাম বগা অন্য একো নালাগে মোৰ পকা চুলিখিনিত কালাৰটো বহিলে হৈ গ'ল আৰু যে ভাল লাগি গৈছেগৈ মাথাটো পাতল লাগিলে অথনিৰ পৰা ভাৰী মাথাত কিবা এটা লৈ থকা নিচিনা লাগিছিলে যে ফাইনেলি আজি চুলিখিনি ধুই দিলোঁ এয়া দেখিছানে হেনা কৰাৰ পিছত আৰু মই ধোৱাৰ আগতে হেনা কৰাৰ ৰাতি মই মিঠাতেল লগাইছিলোঁ চ' কালাৰো আহিলে যথেষ্ট নাহা নহয় মোৰ হাততো কালাৰ অকণমান লাগিছে দেখাম মই আপোনালোকক কি হেনা কৰোঁ আৰু হেনাটোৰ নাম এতিয়ালৈকে আপোনালোকক কোৱা নাই মই আৰু দেখালে কেনেকৈ কৰোঁ মই হেনাখিনি আৰু এয়া দেখিছে বাকী চুলিখিনিতো সেই একেভাগেই আছে চ' এয়াই হ'ল মোৰ দীঘল চুলি ৰাজ ভিডিঅ' চাই ৱেইট কৰি আমনি লাগিছে চাগে আপোনালোকৰ ফাইনেলি মই কওঁ মই এই জভিছ কোম্পানীৰ হেনাটোৱে কৰোঁ চুলিখিনিত এতিয়াৰ পৰা নহয় আজিৰ পৰা মই প্ৰায় 3 বছৰমান বেছিয়ে হ'ল তাতকৈ আগতেও মই হেনা কৰোঁ কিন্তু এই 3 বছৰমানৰ পৰা মই এই কণ্টিনিউৱাছ এই হেনাটোৱে কৰি আহিছোঁ আৰু এই হেনাটো কৰি মই যথেষ্ট উপকৃত হৈছোঁ হেনাখিনিয়ে মোৰ চুলি দীঘল কৰাতে নহয় চুলিখিনি মেইনটেইন কৰি ৰখাত বহুত সহায় কৰিছে আৰু কালাৰো বহুত ধুনীয়া আহে চুলিখিনি ড্ৰাই কৰি নেপেলায় চিল্কি এণ্ড স্মুথ কৰি দিয়ে এতিয়া দেখিছেনে মোৰ ভিতৰত চুলিখিনি বহুত ক'লা দেখে ৰুমৰ ভিতৰত বা ছাঁত থাকিলে আৰু বাহিৰত থাকিলে এই কালাৰবিলাক যোনবিলাক আছে অকণমান ৰেডিছ টাইপৰ টোন দেখি কেতিয়াবা মই ৰ'দত থাকিও আপোনালোকক দেখাম বাৰু আৰু মই চুলিত মাজে মাজে নিজে বনোৱা কিছুমান তেল লগাওঁ সেইবিলাকো যেতিয়া মই বনাম যদি আপোনালোকে বিচাৰে তেনেহ'লে মই ভিডিঅ' দি দিম যদি বিচাৰে কমেণ্ট কৰি জনাবচোন মই তেতিয়া দি দিম ভিডিঅ'ত দেখাই দিম আপোনালোকক ৰেচিপিটো মই মানে কেনেকৈ তেলবিলাক বনাই থওঁ সেইবিলাক তেলো ইউজ কৰোঁ মই মাজে মাজে নকৰা নহয় চ' আৰু চুলি মেইনটেইন কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয় কিন্তু মোৰ চাকৰি সাপেক্ষে বহুত কম সময় পাওঁ তথাপিও মই দীঘল চুলি ভাল পোৱাৰ কাৰণে এনেকৈ ৰাখি থৈছোঁ আৰু চাওঁ কিমান দিনলৈ পাৰোঁ এনেকৈ মেনেজ কৰিব দীঘলকৈ ৰাখিম বুলিয়ে ভাবি থৈছোঁ চ' এতিয়ালৈ আহোঁ আৰু কৈ থওঁ আপোনালোকে মোৰ ভিডিঅ' যদি ফেচবুক পেজত চাই তেনেহ'লে প্লিজ ফ'ল' কৰি থ'ব তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব আৰু যদি আপোনালোকে মোৰ ভিডিঅ' ইউটিউবত চাই তেনেহ'লে কাইণ্ডলি পেজটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইয়াকে কৈ আজিৰ পৰা লৈছোঁ বিদায়